হেল্ল' এভৰিৱান, মই পল্লৱী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একেবাৰে সহজ এটা ৰেচিপি লৈ আনিছোঁ। একেবাৰে সহজভাৱে আপোনালোকে ঘৰতে কেনেদৰে মাখন বা নথবা মাখন আৰু ঘিউ প্ৰস্তুত কৰি উলিয়াব পাৰিব। তো আহকচোন তেতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই মাখন প্ৰথমতে আমাক গাখীৰৰ খৰৰ প্ৰয়োজন হ'ব। গাখীৰৰ খৰৰ কাৰণে মই ভালকৈ 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি ভালকৈ উতলি আহিছে, আপোনালোকে দেখিছে। উতলি অহাৰ লগে লগে মই গাখীৰখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই গাখীৰৰ কভাৰখন মই আধা লগাইছোঁ। এয়া দেখিছে, এনেদৰে লগাই পেলাই মই ফ্ৰিজত 4-5 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম। তাৰপাছত গাখীৰৰ খৰখন বৰ মোটাকৈ ওলাই আহে। এয়া মোৰ 7 দিনৰ গাখীৰৰ খৰ। মই সেনেকৈয়ে ৰাখোঁ গাখীৰৰ খৰবিলাক। 7 দিনত কিমানখিনি জমা হৈছে দেখিছেনে? তো এতিয়া মই গাখীৰৰ খৰখিনিয়ে প্ৰথমতে মই মাখন উলিয়াম। মাখন কেনেকৈ উলিয়াওঁ চাওকচোন। মই মিক্সিৰ জাৰ এটাত মই গাখীৰৰ খৰখিনি দি দিছোঁ। গাখীৰৰ খৰখিনি দি পেলাই তাত মই অকণমান ফ্ৰিজৰ পানী দি দিম। ফ্ৰিজৰ পানী এটা কথা, আপুনি গাখীৰৰ খৰখিনি ডিপ ফ্ৰিজত ৰাখিব। তেতিয়া আপোনাৰ 10 দিন, 12 দিন, 15 দিন যিমান দিনে নহয় কিয় কেতিয়াও বেয়া নহয়। সেইখিনি মই অকণমান ইয়াত ফ্ৰিজৰ ঠাণ্ডা পানী দি দিছোঁ তাতে। আপুনি এনেদৰে ঘিউ উলিয়াব পাৰে গাখীৰৰ খৰখিনিৰে। আপুনি এনেদৰে যদি ঘিউ উলিয়াই, আপোনাৰ ঘিউ একদম কম ওলাব। আপুনি যদি মাখন উলিয়াই পেলাই ঘিউ উলিয়াই, ঘিউ বহুত বেছিকৈ ওলায়। তো আমি এতিয়া মিক্সি জাৰটো চলাইছোঁ। মিক্সি জাৰটো মই নন ষ্টপ চলাই নাথাকোঁ। কেনেকৈ চলাইছোঁ অকণমান মন কৰিবচোন। 5 ছেকেণ্ডমান চলাম, তাৰপাছত আকৌ এবাৰ বন্ধ কৰি দিম। 5 ছেকেণ্ড চলাম, বন্ধ কৰিম। দুবাৰ এনেকৈ চলোৱাৰ পাছত এনেকুৱা হৈছে মোৰ গাখীৰৰ খৰখিনি। এতিয়ালৈ হোৱা নাই, আৰু 3 মিনিটমান মই এনেকৈ চলালোঁ। অলপ চলাই ৰখি ৰখি এয়া মোৰ গাখীৰ আৰু মাখন বেলেগ বেলেগ হৈ গৈছে, দেখিছেনে? এয়া মোৰ মাখন ওলাই গ'ল গাখীৰৰ খৰৰ পৰা। মাখনখিনি এনেদৰে উলিয়াই ল'ম এতিয়া তাৰ পৰা। সকলোলৈকে মোৰ এটা অনুৰোধ, যাতে মোৰ চেনেলটোত যোন নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। এয়া মোৰ গাখীৰৰ মাখনখিনি ওলোৱা হৈ গৈছে। এতিয়া মই তাৰ পৰা গাখীৰখিনি বেলেগকৈ ৰাখি দিছোঁ। এয়া মাখনৰ পৰা ওলোৱা গাখীৰখিনি। এই গাখীৰখিনি আপুনি পনীৰো বনাব পাৰে, নথবা এইখিনি এনেদৰে থৈ পেলাই আপুনি দৈও বনাই খাব পাৰে। তো এইখিনি মোৰ মাখনখিনি ঘৰতে বনোৱা মোৰ বাটাৰ হৈ গৈছে, দেখিছেনে কি ধুনীয়া হৈছে। এইখিনিৰে এতিয়া মই ঘিউ বনাম। ঘিউ বনাবৰ কাৰণে মই কেৰাহী এখন বহাই দিছোঁ। কেৰাহীখন গেছটো অন কৰি দিছোঁ মই। কেৰাহীখন গৰম হোৱাৰ লগতে মই মাখনখিনি তাতে দি দিম। মাখনখিনিও দি দিছোঁ। মই ফ্লেমটো ল' কৰি দিছোঁ, গেছৰ ফ্লেমটো ল' কৰি মই এইখিনি এতিয়া ভাজি থাকিম ভালদৰে। এনেকৈ লৰাই লৰাই অলপ ভাজি থাকিম মই। ভিডিঅ'টো ভালকৈ চালে আপোনালোকে একেবাৰে ঘৰতে সহজভাৱে কেনেকৈ বাটাৰ বা ঘিউ উলিয়াব পাৰে গমেই পাই যাব। ঘৰতে আপোনালোকৰ যাৰ ঘৰত গাখীৰ থাকে, একে সহজভাৱে আপুনি ঘৰতে ঘিউ উলিয়াব পাৰিব। এয়া দেখিছেনে, আমাৰ ঘিউখিনি ওলাব আৰম্ভ কৰিছে, ওপৰলৈ উঠি আহিছে ঘিউখিনি। এনেদৰে আৰু 2 মিনিটমান ভাজিলে আমাৰ ঘিউ হৈয়ে যাব। মোৰ 2 মিনিট হৈ গৈছে। এনেদৰে ফেন ওলাইছে। এনেদৰে ফেন ওলালে আপুনি গম পাব আপোনাৰ ঘিউ ওলাই গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি মই ঠাণ্ডা হ'বলৈ দিলোঁ। এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ ঘিউ ওলাইছে। এতিয়া এইখিনি মই চাকি ল'ম ভালকৈ দৰে। এইখিনি মই চাকি লৈছোঁ। ইমান সহজতে কি ধুনীয়াকৈ ঘিউ ওলাইছে ঘৰত, দেখিছেনে? পিয়ৰ ঘিউ একদম। 1 সপ্তাহত মোৰ ইমানখিনি ঘিউ ওলালে। 1 সপ্তাহৰ খৰ খালি। এয়া মোৰ পুৰণা ঘিউ। চাওকচোন, ঘিউখিনি থৈ দিলে 2 দিনৰ পাছত আপোনাৰ এনেধৰণে হৈ যাব। ইয়াতকৈও যদি আপুনি অলপ ডাঠকৈ খাব বিচাৰে, ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে ৰাখি দিব। আপোনাৰ ঘিউখিনি একেবাৰে ডাঠ হৈ থাকিব। বেয়াও নহয় কেতিয়াও। ঘৰৰ ঘিউ বহুত বছৰ থাকিলেও একো অসুবিধা নাই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।